তো হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি মই এটা নতুন ব্লগ বনাবলৈ আহিছোঁ। আজি ব্লগটো চালে তলৰ থাম্বনেইলটো দেখি গম পালে আজি ব্লগটোত কি হ'ব। মই তেওঁ বুলি কৈ দিছোঁ, আজি ব্লগটোত হ'ব আমাৰ ফুলবোৰ কেনেকুৱা দেখিবলৈ, আৰু মই যিমান ফুল আছে চব দেখাই যাম। ভিডিঅ'টো স্কিপ নকৰি এণ্ডলৈকে চাই থাকিব। ব'লক এতিয়া ব্লগটো ষ্টাৰ্ট কৰোঁ। তো গাইজ, মই একেবাৰে ফাৰ্ষ্টৰ পৰা দেখাইছোঁ। ইয়াত দেখিছেনে, এই ফুলজোপাৰ নাম মই নাজানো। আপোনালোকে যদি জানে তেতিয়াহ'লে কমেণ্ট বক্সত জনাব। তো গাইজ, এইজোপা ফুলো বহুত ধুনীয়া দেখিবলৈ, কালাৰটো ইমানেই ধুনীয়া দেখিবলৈ, মানে পচন্দ হৈ যাব আপোনালোকৰ। এইজোপা ফুলৰ নামো নাজানো। আৰু এফালে আছে কাইটীয়া গছ, দেখিছেনে? এইজোপা বহুত ধুনীয়াকৈ ফুলে আৰু কালাৰটো মোৰ মানে ভাল লাগিছে, ক্ৰীম কালাৰৰ নিচিনা। আৰু এফালেও আছে কাইটীয়া গছ, এই কালাৰটো হ'ল পিংক কালাৰ। মোৰ পিংক কালাৰ ফেভৰেট কালাৰ হয়। আৰু এইফালে কাইটীয়া গছ এজোপা আছিলে, খালি এজোপা ফুলা নাই, কলি মেলি আছে, দেখিছেনে? এয়া অকণমানি কলি মেলি আছে। আৰু এইজোপা হ'ল ইন্দ্ৰমালতী, ছিজনত ফুলে, এতিয়া ফুলা নাই। তো গাইজ, এইফালে আছে ঘাঁহৰ নিচিনাই ফুলটো, দেখিছেনে? ঘাঁহৰ নিচিনা। আপোনালোকে যদি জানে নামটো তেতিয়াহ'লে কমেণ্ট বক্সত জনাব। আৰু এইজোপা ফুলো বহুত ধুনীয়া দেখিবলৈ, দেখিছেনে? ইমানেই ধুনীয়া। আৰু মায়ে টাবটোৰ সৈতে মানে কালাৰটো মিলাই দিছে, টাবটোৰ কালাৰটো মিলাই দিছে পিংক কালাৰ। আৰু এই ফুলজোপা কালাৰ পিংক কালাৰ নিচিনাই হয়, আৰু সেইকাৰণে মিলাই দিছে মায়ে কালাৰটো। তো গাইজ, এইজোপা ফুলো এইজোপা নিচিনা একেই, দেখিছেনে? এইজোপা ফুলো এইজোপা নিচিনা একেই, সেইকাৰণে নেদেখাওঁ। এইফালে আছে ইন্দ্ৰমালতী, মায়ে এই ফুলজোপাৰ লগতে ইন্দ্ৰমালতী এজোপাও ৰুই দিছিলে, এয়া দেখিছেনে? আৰু এইজোপা ফুলৰ নামো নাজানো মই। তো গাইজ, মই কৈ নাথাকোঁ, আপোনালোকক ফুলবোৰ দেখাই যাওঁ, আপোনালোকে চাই থাকিব। তো গাইজ, এইজোপা ফুলো বহুত ধুনীয়া, দেখিছেনে? এইজোপা ফুল চবৰ ঘৰতে থাকে, আমাৰ ঘৰতো আছে। তো গাইজ, এইজোপা ফুল আপোনালোকৰ ঘৰত আছেনে মোক কমেণ্ট বক্সত জনাব। আমাৰ ঘৰত আছে, এয়া ফুলি আছে ধুনীয়াকৈ। তো গাইজ, এইজোপা ফুলৰ ষ্টাইলটো দেখিছেনে? ইমানেই ধুনীয়া, ষ্টাইলটো বহুত ধুনীয়া এজোপা ফুলৰ। তো গাইজ, এফালেও ফুল আছে, আপোনালোকক এজোপা এজোপাকৈ দেখাই যাম। অকণমান এইবোৰ মৰহি গৈছে, দেখিছেনে? মানে লেৰেলি গৈছে। এইজোপা হ'ল কচু নিচিনা গছজোপা, খালি কচু নহয়। তো গাইজ, এজোপা ফুলো মানে ধুনীয়া দেখিবলৈ। এইফালে আছে ইন্দ্ৰমালতী, মই ইন্দ্ৰমালতীবোৰ দেখাই নাথাকোঁ। এইজোপা হ'ল এগ্লনিমা, দেখিছেনে? লিপষ্টিক এগ্লনিমা হয় এজোপা, ধুনীয়া হয় দেখিবলৈ। আৰু এইবোৰ ইন্দ্ৰমালতী ছিজনত ফুলা আছে, সেইকাৰণে লেৰেলি গৈছে, দেখিছেনে? এতিয়া ছিজন নহয় যে, সেইকাৰণে লেৰেলি গৈছে। আপোনালোকে চাই থাকিব, মই বেছি কৈ নাথাকোঁ মই কথা।
তো গাইজ এজোপা হ'ল লাকি বেম্বো। লাকি বেম্বো 3টা কালাৰ থাকে। আপোনালোকক মই কালাৰবোৰ দেখাই যাম। আমাৰ ঘৰত আছে। তো গাইজ এজোপা জবা ফুল হয়। মায়ে এজোপা মানে ৰেড কালাৰ নুফুলে, এজোপা অৰেঞ্জ কালাৰৰ নিচিনা ফুলে। আৰু এজোপা আছে, আপোনালোকক দেখাম বাৰু। তো গাইজ এফালে ঢেৰ ফুল আছে, আপোনালোকক এজোপা এজোপাকৈ দেখাই যাম। এইবোৰ নেদেখাওঁ, এইবোৰ ইন্দ্ৰমালতী হয়। এইবোৰ এতিয়া নুফুলে, ফুলাহেঁতেন দেখাই গ'লোহেঁতেন। এইবোৰ এতিয়া নুফুলে যে, সেইকাৰণে নেদেখাওঁ। এজোপা গছ দেখিছেনে? ছাগলীয়ে খাই গোটেই টকলা কৰি থৈ গ'ল। আৰু এইফালে আছে এজোপা নামো মই নাজানো, কোনোবাই যদি জানে কমেণ্ট বক্সত জনাব, নিশ্চয় জনাব। এইজোপা হ'ল জবা ফুল। এজোপা ৰেড কালাৰৰ নিচিনা আছিলে। তো গাইজ এজোপা হ'ল গোলাপ ফুল। এজোপা পিংক কালাৰ নিচিনা ফুলে, পাতলা পিংক হয়, এইটো দেখিছেনে? আৰু বহুত ধুনীয়া গোলাপ ফুলবোৰ। মোৰ মানে গোলাপ ফুল বহুত ভাল লাগে। আৰু আগফালেও এজোপা আছে, সেইটো হ'ল ৰেড কালাৰ। কালাৰটো ৰেড কালাৰ হয়। এজোপা ফুলো বহুত ধুনীয়া আৰু ধুনীয়াকৈ ফুলে, দেখিছেনে? কালাৰটো বহুত ভাল লাগে মোৰ, এনেকুৱা ৰেড কালাৰ নিচিনা কালাৰ। তো গাইজ এইটো পাতটো দেখিছেনে? ইমান ধুনীয়া দেখিবলৈ, মানে ডিজাইন আছে পাতটোত। আমাৰ ঘৰত পূৰা ডাঙৰ হৈ গৈছে। তো গাইজ আপোনালোকক যে কৈছিলোঁ লাকি বেম্বো 3টা কালাৰ থাকে, এইটো কালাৰ এটা দেখিছেনে? এনেকুৱা কালাৰৰ নিচিনা থাকে, পাতটো এনেকুৱা। আৰু মানে আমাৰ ঘৰত মানে আগফালে থৈছিলেগৈ এজোপা লাকি বেম্বো, গোটেই ছাগলীয়ে খাই এজোপাও টকলা কৰিলে। সেইকাৰণে আগফালে নথোৱাই হ'লোঁ, পিছফালে থৈ দিছোঁ এতিয়া। তো গাইজ এজোপা হ'ল বাটাৰফ্লাই প্লেণ্ট। চবেই চিনি পায় এজোপা, আৰু দেখিবলৈও ধুনীয়া। মোক চবেই কৈ আছিলে কমেণ্ট বক্সত বাটাৰফ্লাই প্লেণ্টটো এবাৰ দেখাবা, সেইকাৰণে আপোনালোকক আজি দেখাই দিলোঁ। দেখিছেনে ইমান ধুনীয়াকৈ ফুলে, দেখিছেনে? আৰু বাটাৰফ্লাই প্লেণ্টটো বহুত ভাল লাগে মোৰ। আৰু এটা ৰুই থৈছোঁ প্লাষ্টিকৰ গ্লাছ এটাত, আপোনালোকক দেখাম বাৰু। তো গাইজ এজোপা ফুলৰ কালাৰ 2টা কালাৰ থাকে। আপোনালোকক যে দেখাইছিলোঁ এটা পিংক কালাৰৰ নিচিনা, এইটো অকণমান পাতলা পিংক হয়, একেই মানে 2টা কালাৰ থাকে বুলি কয় মানুহবোৰে। আৰু এজোপা ফুলৰ নামটো নাজানো, আপোনালোকক জনাই দিছোঁ। তো গাইজ এজোপা হ'ল কাইটীয়া গছ। এজোপা অৰেঞ্জ কালাৰৰ নিচিনা দুজোপা ফুলিছে, দেখাইছোঁ আপোনালোকক। সেয়া দেখিছেনে? আৰু এজোপা ফুলো বহুত ধুনীয়া দেখিবলৈ। তো গাইজ মায়ে এনেকুৱা প্লাষ্টিকৰ গ্লাছত ইন্দ্ৰমালতী ৰুই থৈছিলে, যেতিয়া ছিজন আছিলে তেতিয়া ৰুইছিলে। এইবোৰ দেখিছেনে? তো গাইজ এজোপা হ'ল চেৰী প্লেণ্ট। দেখিছেনে? মায়ে এনেকুৱা পচাই থৈছে প্লাষ্টিকৰ গ্লাছ এটাত। আৰু এটা মই ৰুইছিলোঁ চেৰী প্লেণ্ট প্লাষ্টিকৰ গ্লাছ এটাত। এইটো মই ৰুইছিলোঁ এই চেৰী প্লেণ্টটো, দেখিছেনে? ডাঙৰ হৈছে মই ৰোৱাটো, মায়ে ৰোৱাটো ডাঙৰ হৈছে। আৰু মই এল'ভেৰা ৰুইছিলোঁ পুলি এটা, জেঠাইৰ পৰা লৈছিলোঁ এল'ভেৰা পুলি এটা, দেখিছেনে? ডাঙৰ হৈছে। এল'ভেৰাত একদম পানী নিদিব, পানী দিলে একদমেই বেয়া। মানে এল'ভেৰাত অলৰেডি পানীয়ে থাকে এল'ভেৰাত। তো গাইজ এজোপা ফুল দেখিছেনে? ইমান ধুনীয়া, ইমান থুলুকা দেখিবলৈ। ইয়াত মানে ফটো মাৰিবলৈ একদম পাৰফেক্ট জেগা হয়। ইমান গোলকৈ হৈছে, দেখিছেনে? মায়ে এনেকুৱা বস্তা এটা দি দিছিলে, অকণমানি আছিলে পুলিটো। পুলি এটা আনিছিলোঁ মানুহ এঘৰৰ পৰা, আৰু ইমান থুলুকা দেখিবলৈ বহুত ভাল লাগে মোৰ এজোপা ফুল। আৰু এইফালে আছে মামৈ তামোল, দেখিছেনে? মায়ে এনেকুৱা ডাঙৰ টাব এটাতে ৰুই দিছিলে। এয়া চাওক, এইটো বহুত ডাঙৰ টাব হয়। আমাৰ মানে তামোল লগা নাই, এনেই আৰু ডাঙৰ হৈছে গছজোপা, কেলৈ জানো তামোল লগা নাই। তো গাইজ আপোনালোকক যে কৈছিলোঁ বাটাৰফ্লাই প্লেণ্টটো মই এনেকুৱা প্লাষ্টিকৰ গ্লাছ এটাত ৰুই দিছিলোঁ। এয়া দেখিছেনে? ডাঙৰ হৈছে আৰু মানে পাত ওলাই আছে। এয়া 4টা পাত ওলাব, তাৰপিছত ফুলিব। এইবোৰ দেখিছেনে? এইবোৰ মায়ে ছিজনত ইন্দ্ৰমালতী প্লাষ্টিকৰ গ্লাছ এটাত ৰুই দিছিলে গ্লাছত।
তো গাইছ এইটো ফুল দেখিছেনে ইমান ধুনীয়া দেখিবলৈ আৰু ডাঙৰো হৈছে আৰু এনেকুৱা ৰেড কালাৰৰ নিচিনা ফুলে দেখিছেনে আৰু বহুত ধুনীয়া ফুলটো দেখিবলৈ তো গাইছ আপোনালোকক যে ব্লগ এটা দিছিলোঁ মই নাৰ্চাৰী গৈছিলোঁ ইয়াত দেখিছেনে মই এজোপা নাৰ্চাৰীৰ পৰা আনিছিলোঁ এল'ভেৰা জোপা মই তাপে চাপে লৈ আহিলোঁ মানে ৰুপিজটো হ'ল 300 ৰুপিজ পৰিলে 300 টকা ইমানেই দাম মানে আৰু এয়া দেখিছেনে এনেকৈ পৰি গৈছে কেলৈ জানো কোনোবা উঠিছিলে নি ইয়াত বাৰু জনাবচোন এনেকৈ পৰি যায় নি আপোনালোকৰ সেইফালে দেখিছেনে ইমান মানে ধুনীয়া হৈ আছিলে এতিয়া পৰি গৈছে অকণমান লেৰেলি যাবগৈ নি বাৰু তো গাইছ এজোপা ফুলো বহুত ধুনীয়া দেখিবলৈ দেখিছেনে আৰু কালাৰটো বহুত ধুনীয়া তো গাইছ এজোপা চেৰি প্লেন মায়ে এনেকুৱা মানে আমাৰ মানে মাহী মানে ডিফুত থাকে ডিফুৰ পৰা আনিছিলে মাহী ঘৰৰ পৰা দেখিছেনে ডাঙৰ হৈছে তো গাইছ মই চেৰি প্লেণ্টৰ পৰাই পুলি ওলাইছিলে সেইকাৰণে মই প্লাষ্টিকৰ গ্লাছত পুলিকেইটা ৰুই দিলোঁ আৰু ডাঙৰ হৈছে মায়ে এজোপা ৰুলে আৰু মই এজোপা ৰুইছিলোঁ তো গাইছ এজোপা ফুলো বহুত ধুনীয়া দেখিবলৈ দেখিছেনে ইমান ধুনীয়া দেখিবলৈ আৰু এনেকৈ হয় এই ফুলজোপা কালাৰটো বহুত ভাল লাগে মোৰ এনেকুৱা পিংক কালাৰ তো গাইছ এইফালেও ফুল আছে দেখিছেনে এইফালে বেছি ইন্দ্ৰমালতী আছে ইন্দ্ৰমালতীবোৰ নেদেখাওঁ যোনবোৰ আপোনালোকে নাই দেখা সেইবোৰ দেখাওঁ আপোনালোকে চাই যাব আপোনালোকক মই দেখাই যাম ফুলবোৰ তো গাইছ এজোপা হ'ল পিটন ইয়াত দেখিছেনে আমাৰ ঘৰত এতিয়াহে ফুলিছে মানে তো গাইছ এজোপা ফুল দেখিছেনে মৰহি গৈছে কেনেকৈ লেৰেলি গৈছে তো গাইছ এজোপা হ'ল স্নেক প্লেণ্ট দেখিছেনে তো গাইছ এজোপা হ'ল নয়নতৰা গছ দেখিছেনে
তো গাইজ এইবোৰ হ'ল নয়নতৰা দেখিছেনে ইমান ধুনীয়াকৈ ফুলি আছে তো গাইজ এফিলেও ফুল আছে আপোনালোকক দেখাই আছোঁ তো গাইজ এইজোপা মনি প্লেণ্ট তো গাইজ আজি ভিডিঅ'টো এয়াই যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু তলত থকা বেল আইকনটো দবাই দিব তেতিয়া মোৰ ৰেগুলাৰ ভিডিঅ' আপোনালোকে জলদি পাই যাব বাই বাই গাইজ আৰু মই জলদি ভ্লগ দিম আকৌ নিউ এটা ভ্লগ দিম